বহাগ কবি হিৰেন ভট্টাচাৰ্য। মই খিৰিকীখন খুলি দিলোঁ। স্তব্ধতাৰ নিৰ্জন পোহৰত আমি আকৌ মুখামুখি হ'লোঁ। শিৰৰ সেন্দুৰেৰে সুন্দৰ আকাশৰ মুখত জিলিকি উঠিছে সোণোৱালী বহাগ। মই যেন সমস্ত শৰীৰেৰে গ্ৰহণ কৰিম ক্ৰান্তিলগ্নৰ এই সূৰ্যৰ বুকুৱেদি বৈ অহা তাৰুণ্যৰ বেগৱতী নৈৰ উত্তাপ আৰু তাৰ কোবাল সোঁতত লাগি থকা ৰ'দৰ কোমল স্বাদ। আহা, কি সুন্দৰ এই বহাগ, কি যে মায়াবী তাৰ লাৱনী দুখনি হাত।